আজি 12 ডিচেম্বৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক। মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। APSCৰ পৰা আঁতৰিল অসমীয়া ভাষা। বন্ধু-বান্ধৱীসকল, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা আঁতৰিল ভাষাৰ বিষয়ক প্ৰশ্ন কাকত। APSCৰ মূল পৰীক্ষাত 30 নম্বৰৰ ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্ন কাকত আঁতৰ কৰোৱাৰ চৰকাৰী সিদ্ধান্তত শুকুৰবাৰে মোহৰ মাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ভাষাভিত্তিক প্ৰশ্নকাকত সংক্ৰান্তীয় গোচৰৰ শুকুৰবাৰে শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিত APSCৰ 2022 বৰ্ষৰ সংযুক্ত পৰীক্ষাৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেৱল অসমীয়া ভাষাতেই নহয়, বড়ো আৰু বাংলা ভাষাতো অৱতীৰ্ণ হ'ব নালাগে পৰীক্ষাৰ্থীসকল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি যুক্তি দেখুৱাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত। প্ৰথমটো ব্ৰেক নিউজ। ৰাজ্যৰ 22,000 যুৱকলৈ প্ৰতিমাহে 6,500 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জল জীৱন মিছনৰ অধীনত ৰাজ্যৰ 22,000 যুৱকক প্ৰতিমাহে 6,500 টকা প্ৰদান কৰিব। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুযায়ী এই ধন প্ৰদান কৰা হ'ব জল জীৱন মিছনৰ অন্তৰ্ভুক্ত যুৱকসকলক। কালি অনুষ্ঠিত কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত ৰঞ্জিত দাসে কয় যে জল জীৱন মিছনৰ ছিংগল ভিলেজ আঁচনিৰ অধীনত 22,000 যুৱকক নিযুক্তি দি এই ধন আগবঢ়োৱা হ'ব। তেওঁ কয় যে জল জীৱন মিছনৰ সৈতে বছৰ বছৰ ধৰি বহু ব্যক্তি জড়িত আছিল। কোনোৱে মাটি দান কৰিও এই দিশত অৱদান আগবঢ়াইছিল। এতিয়া চৰকাৰে তেওঁলোককো এনে আঁচনিৰ অধীনত মাননি প্ৰদান কৰিব। উল্লেখযোগ্য যে জল জীৱন মিছন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অভিলাষী আঁচনি। এই প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰিছিল যে কেন্দ্ৰস্থ স্থান হিচাপে অসমৰ ক্ষেত্ৰত জল জীৱন মিছনৰ কাৰ্যপন্থাৰ ফলাফল ভাল নাছিল। কিন্তু এতিয়া যুৱ সমাজক প্ৰতিমাহে এই আঁচনি মৰ্মে মাননি আগবঢ়ালে ফলাফল ভাল হোৱাৰ আশা আছে। অসমবাসীলৈ সাময়িক সকাহ। এতিয়ালৈ সূৰ্য বাহাদুৰ তামাঙৰ দেশত ধৰা পৰা নাই অমিক্ৰণৰ লক্ষণ। অসমবাসীলৈ সাময়িক সকাহ। কৰোনাৰ অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্ত হোৱা নাই সূৰ্য বাহাদুৰ তামাং। শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰা অনুসৰি লোকজনৰ দেশত এই মুহূৰ্তলৈকে অমিক্ৰণৰ লক্ষণ ধৰা পৰা নাই। কলকাতাত কৰা টেষ্টত কেৱল কোভিড পজিটিভহে ধৰা পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত নিশা লোকজনক TMCHত ভৰ্তি কৰোৱা হৈছে। অমিক্ৰণ পৰীক্ষাৰ বাবে আজি লোকজনৰ নমুনা সংগ্ৰহ কৰি কলকাতা স্থিত লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব। গতিকে এই মুহূৰ্তলৈকে বিশেষ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। প্ৰতি খবৰ। হঠাৎ মাজৰাতি ৰাজপথত লুংগি পিন্ধি নাচিবলৈ লাগিল ছানী লিঅ'নি। তুমুল ভাইৰেল ভিডিঅ'। অভিনেত্ৰী ছানী লিঅ'নি ছবি জগতৰ সমানে সমানে ছ'চিয়েল মিডিয়াতো সক্ৰিয় হৈ থাকে। অনুৰাগীৰ সৈতে বাৰ্তালাপৰ কিবা নহয় কিবা বাহানা উলিয়াই লয় ছানী লিঅ'নিয়ে। ছানীয়ে কেতিয়াও নিজৰ অনুৰাগীসকলক নিৰাশ নকৰে আৰু সেয়ে ছ'চিয়েল মিডিয়াত সঘনে নিজৰ ভিডিঅ' নাইবা ফটো শ্বেয়াৰ কৰি থাকে। শেহতীয়াকৈ ছানী লিঅ'নিয়ে নিজৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, যিটোত অভিনেত্ৰীগৰাকীক লুংগি পিন্ধি ৰাস্তাৰ মাজত নাচি থকা দেখা গৈছে। ভিডিঅ'টোত ছানী লিঅ'নিক এটা নিৰ্জন পথত লুংগি পিন্ধি নাচি থকা দেখা গৈছে। খালী ৰাস্তাটোতেই নিজৰ অপূৰ্ব নৃত্য প্ৰদৰ্শন কৰি আছে ছানী লিঅ'নিয়ে। এই ভিডিঅ'টো নেট দুনিয়াত দ্ৰুতগতিত ভাইৰেল হৈছে। অনুৰাগীসকলে প্ৰাণ খুলি ছানী লিঅ'নিৰ বাবে কমেণ্ট কৰিছে। পৰৱৰ্তী খবৰ। CDS বিপিন ৰাৱাটৰ মৃত্যুত হৰ্ষোল্লাস। লজ্জিত হৈ ইছলাম ধৰ্ম ত্যাগ কৰিলে কেৰালাৰ প্ৰখ্যাত ছবি নিৰ্মাতা আলী আকবৰে। ভাৰতৰ প্ৰতিৰক্ষা প্ৰধান প্ৰয়াত বিপিন ৰাৱাটৰ মৃত্যুত একাংশ ইছলামধৰ্মী লোকে সামাজিক মাধ্যমত হৰ্ষোল্লাস কৰা কাৰ্যত লজ্জিত হৈ অৱশেষত ইছলাম ধৰ্ম ত্যাগ কৰিলে দক্ষিণৰ প্ৰখ্যাত ছবি নিৰ্মাতা আলী আকবৰে। উল্লেখযোগ্য যে বিপিন ৰাৱাটৰ মৃত্যুত দুখ প্ৰকাশ কৰি আলী আকবৰে নিজৰ ফেচবুক একাউণ্টৰ পৰা 10 ডিচেম্বৰত এটি ফেচবুক লাইভ দিছিল।
কিন্তু ভাৰতীয় প্ৰতিৰক্ষা মুৰব্বীগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰাৰ সলনি আনন্দ লাভ কৰাৰ বাবে তেওঁ ফেচবুক লাইভটোৰ সময়ত একাংশ ভাৰতীয় মুছলমানে তেওঁক আহ্বান জনাইছিল। তেওঁ এই কথাৰ প্ৰতিবাদ কৰাত একাংশ লোকে তেওঁৰ ফেচবুক একাউণ্টৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়াত তেওঁৰ একাউণ্টটো ফেচবুকে বন্ধ কৰি দিয়ে। ইয়াৰ পিছতে তেওঁ এটা নতুন ফেচবুক একাউণ্ট খুলি ফেচবুক লাইভ যোগে ইছলাম ধৰ্ম ত্যাগ কৰাৰ কথা ঘোষণা কৰে আৰু তাৰ পিছত তেওঁ পত্নীসহ ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে। আলী আকবৰে লগতে কয়, মই জন্মৰ পৰা পৰিধান কৰা এখন কাপোৰ খুলি পেলাইছোঁ, এতিয়াৰ পৰা মোৰ পৰিচয় কেৱল ভাৰতীয়। উল্লেখযোগ্য যে বহু সফল ছবি নিৰ্মাতা কেৰালাৰ আলী আকবৰে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত বহু বঁটা লাভ কৰিছে। এতিয়াৰ পৰা কেৰালাৰ ছবি নিৰ্মাতা আলী আকবৰৰ নতুন নাম হ'ব ৰাম সিং। পৰিৱৰ্তী খবৰ, কি কয় অপিনিয়ন পোলে, যোগীৰ হাতত থাকিবনে উত্তৰ প্ৰদেশ? কৃষক আন্দোলন, মূল্যবৃদ্ধি তথা প্ৰতিষ্ঠান বিৰোধী ঢৌৱে এইবাৰ উত্তৰ প্ৰদেশত অৱসান ঘটাব নেকি যোগীৰাজৰ? বহু ৰাজনৈতিক বিশ্লেষকৰ মতে এইবাৰ উত্তৰ প্ৰদেশত বিজেপি চৰকাৰৰ পতন হ'ব। ইয়াৰ বিপৰীতে উত্থান ঘটিব অখিলেশ সিং যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টিৰ। একেদৰে প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছেও ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে বিশ্বাস কৰে। অৱশ্যে মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টিৰ ক্ষেত্ৰত কোনো ধৰণৰ ভাল খবৰ নাই বুলিও ৰাজনৈতিক বিশ্লেষকসকলে ক'ব বিচাৰে। কিন্তু শেহতীয়াকৈ হোৱা ABPC ভোটাৰ কৰা সমীক্ষাত পুনৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ কথা প্ৰকাশ কৰিছে। সমীক্ষাত পূৰ্বৰ 312খন আসনৰ তুলনাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে 212ৰ পৰা 224খন আসন লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰিছে। উত্তৰ প্ৰদেশত মুঠ আসনৰ সংখ্যা 403। চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 202খন আসনৰ। ইয়াৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে পূৰ্বৰ তুলনাত যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিব যদিও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নাম্বাৰৰ পৰা বহু নিলগতা থাকিব বুলি ভৱিষ্যতবাণী কৰা হৈছে। সমীক্ষা অনুসৰি এইবাৰ অখিলেশ সিং যাদৱৰ সমাজবাদী পাৰ্টীয়ে 151ৰ পৰা 163খন আসন পৰ্যন্ত লাভ কৰিব পাৰে। পূৰ্বে সমাজবাদী পাৰ্টীয়ে 47খন আসনতে সন্তুষ্ট থাকিব লগা হৈছিল। প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ বিশেষ চমক দেখুওৱাৰ সম্ভাৱনা নাই। সমীক্ষা অনুসৰি কংগ্ৰেছে 2ৰ পৰা 10খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। 2017ত কংগ্ৰেছে মাত্ৰ 7খন আসন লাভ কৰিছিল। মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টীয়েও 12ৰ পৰা 24খন আসনহে লাভ কৰাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছে সমীক্ষাই। অৱশ্যে এই সমীক্ষাক মানি ল'ব বিচৰা নাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মতে এইবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে 350খনতকৈ অধিক আসন লাভ কৰিব। একেদৰে অখিলেশ সিং যাদৱো এইবাৰ চৰকাৰ গঠনক লৈ আত্মবিশ্বাসী। সেয়েহে বৰ্তমান এই সমীক্ষাক লৈ কোনো ৰাজনৈতিক দলেই সন্তুষ্ট নহয়। পৰিৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক। হেকাৰৰ কবলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডেল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে জানিবলৈ দিয়ে যে হেকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডেলৰ পৰা খেলিমেলি কৰা হৈছে। অৱশ্যে সময় থাকোঁতে এয়া নিয়ন্ত্ৰণ কৰা হয়। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটাৰযোগে জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডেলৰ পৰা খেলিমেলি কৰা হৈছে। শীঘ্ৰে ঘটনাৰ বিষয়ে টুইটাৰক জনোৱা হয় আৰু একাউণ্টটো সুৰক্ষিত কৰা হয়। পৰৱৰ্তী খবৰ, পুনৰ আৰম্ভ হ'ব কা আন্দোলন। কা আন্দোলনৰ 5ম শ্বহীদৰ পৰিয়ালক অৰ্থ সাহায্য দিবলৈ অখিল গগৈয়ে তুলিব দান বৰঙণি। কা আন্দোলনৰ পঞ্চ শ্বহীদৰ পৰিয়ালক অৰ্থ সাহায্য দিবলৈ অখিল গগৈয়ে তুলিব দান বৰঙণি। অসমবাসীৰ পৰা দান বৰঙণি তুলি 5 শ্বহীদৰ পৰিয়ালক দিব আৰ্থিক সাহায্য। দ্বিতীয় মৃত্যু তিথিত ছেম স্পৰ্টৰ বাসগৃহত এই ঘোষণা কৰে অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অখিল গগৈয়ে কয় যে অনন্ত কাললৈ হিন্দুসকল অসমলৈ অহাটো বিচাৰে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে। অনন্ত কাললৈ হিন্দু আনিবৰ বাবেই কা অনা হৈছে। চৰকাৰে ইচ্ছাকৃতভাৱে সত্যৰঞ্জন বৰা আৰু আমিনুল ইছলামৰ দৰে পোহনীয়াক লগাই আছে বুলিও মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে কয় যে অসম চৰকাৰৰ ধাৰ বৰ্তমান 1 লাখ কোটি টকাতকৈ অধিক। টকাৰ অভাৱত অসমত কাম কাজ নোহোৱা হৈছে। এই কথাবোৰ লুকুৱাৰ বাবে সত্যৰঞ্জন আৰু আমিনুলক লগাই দিয়া হৈছে। কা আন্দোলন পুনৰ আৰম্ভ হ'ব, এদিন অসমীয়া জাতিৰ জয় হ'ব। আৰু এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ, মাছৰ পিঠিত আল্লাহ মুহাম্মদৰ নাম।
মাছটো কিনিবলৈ হেতা ওপৰা বহু মুছলমান লোকৰ। এটা মাছে তুলিছে খলকনি। মাছটোৰ এফালে লিখা আছে মুহাম্মদ আৰু আনটোফালে লিখা আছে আল্লাহ। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত এই মাছটোক লৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে। অংকুৰ সিংঘল নামৰ এজন হিন্দু লোকৰ ঘৰৰ একুৰিয়ামত আছে এই অসাধাৰণ মাছটো। মাছটো অস্কাৰ প্ৰজাতিৰ অন্তৰ্গত। অংকুৰ সিংঘলৰ ডাইক্লিঙৰ ব্যৱসায় আছে। তেওঁৰ সৈতে কাম কৰা এজন মুছলমান লোকে মাছৰ এফালে আল্লাহ আৰু আনফালে মুহাম্মদ লিখা আছে বুলি ধৰা পেলাইছিল। অংকুৰ সিংঘলে লোকজনৰ কথা বিশ্বাস কৰা নাছিল। সেয়েহে মাছটো দেখুৱাবৰ বাবে তেওঁ আৰবী আৰু উৰ্দু ভাষা জনা লোকক ঘৰলৈ মাতি আনে। আৰবী আৰু উৰ্দু ভাষা জনাই বহুকেইজন লোকে ক'লে যে হয় কথাটো সঁচা, মাছটোৰ দেশত আল্লাহ মুহাম্মদৰ নাম খোদিত আছে। ইয়াৰ পাছতেই মাছটো ক্ৰয় কৰিবৰ বাবে অংকুৰ সিংঘলৰ ঘৰত মানুহ আহি ভিৰ কৰিছে। বহুতো মুছলমান লোকে এই মাছটোৰ মূল্য 3 লাখৰ পৰা 5 লাখ টকালৈকে দিবলৈ ওলাইছে। কিন্তু অংকুৰ সিংঘল মাছটো বিক্ৰী কৰিবৰ বাবে মান্তি হোৱা নাই। আল্লাহ মুহাম্মদৰ নাম লিখা মাছটোৰ কথা গম পোৱাৰ লগে লগে বহু মানুহ আহিছে মাছটোৰ সৈতে চেলফি তুলিবলৈ। অংকুৰ সিংঘলে যোৱা 10 বছৰ ধৰি একুৰিয়ামত মাছ পুহি আছে। এই অসাধাৰণ অস্কাৰ মাছটো 3 বছৰ পূৰ্বে তেওঁ ঘৰলৈ আনিছিল। মাছটো ডাঙৰ হৈ অহাৰ লগে লগে আল্লাহ মুহাম্মদৰ নাম স্পষ্ট